মানুহবিলাক 11টা বজালৈ এই তাতে উপস্থিত হৈ আছিল, কিন্তু আমাৰ মানুহবিলাকৰ গাড়ীত তেল ভৰাবলৈ উঠিছিল, কিন্তু আমাৰ মানুহবিলাক তেল পোৱা নাই। তেল নাপোৱাৰ কাৰণে ইহঁতে হোলা মালা কৰি আছে, ইহঁতে মাৰপিট কৰিছে, তেল দিব মানা কৰিছে। টোপন আছে, টোপন পাওক মাধ্যমতো আমাৰ মানুহবিলাক তেল পোৱা নাই। কিয় পোৱা নাই? 500 টকা আমাৰ 400 টকা তেল দিয়াৰ কথা আছিল, কিন্তু আমাৰ 400 টকা তেল পোৱা নাই। 500 টকা তেল আছিল, দি আছে তিনি। আমাৰ মানুহে তেলবিলাক পোৱা নাই, সেইকাৰণে আমাৰ মানুহবিলাক হাল্লা কৰি আছে। আমাৰ মানুহবিলাক উচিত বিচাৰ পাব লাগে, সেই বিচাৰ পাব লাগে। এইটো আমাৰ 500 টকা দিবৰ কাৰণে খুজিছিল। আমালোকক খুজিছিল এই বিজেপি নেতাবিলাক যে আছে, এই বিজেপি নেতাবিলাকে আমাক লগত ক'লে যে 500 টকা দিম, তোমালোকৰ ৰাউণ্ড মাৰি থাকা। আমালোকৰ গাড়ীবিলাক লৈ ৰাউণ্ড মাৰিছোঁ নহয়, আমালোকে তোমাৰ গাড়ীবিলাক ৰাউণ্ড মাৰিছোঁ, তাৰমানে কেম্পাছ কৰিছোঁ। কেম্পাছ কৰাৰ মাধ্যমত আমালোকে তেলটো পোৱা নাই। 500 তেলটো বা কথা আছে, দিয়া নাই। ইয়াত বহি আছো 4 ঘণ্টা হল। আমাক তেল ভৰাও পইচা দিয়া নাই, আমাক তেলো ভৰাই দিয়া নাই, কোনো দিয়া নাই আমাক। আজি আমি মিটিঙত, বিজেপিৰ মিটিঙত আহিছো। আজি হিমন্ত মামা আহিছে। আমাৰ ৰাতিপুৱা পৰা ঘূৰাই আছে, তেল ভৰাই দিব, আমাক তেল ভৰাই দিয়া নাই। আমাক 500 টকা দিব কথা আছিল, 500 দিয়াই নাই, আমাক একোৱে দিয়া নাই। আমি ধন্যবাদ দি আছো। মানুহক চিনি দি আছে, যিবিলাক নেতা আছে কুপনটো মানুহ চিনি দি আছে। 10টা 12টা কুপন নিদিয়া আমি কি কৰি আছো? কোনে বিচাৰটো কৰিব? ইয়াতে আইনটো কোনে কৰিছে? চাই আছে, মোবাইলত চাই আছে, লাইভ চলি আছে, চাই আছে। ইয়াতেতো মানুহ অহা নাই, কোনে কি হৈ আছে, মাৰপিট চলি আছে, মাৰ্ডাৰ হৈ আছে। ইয়াতে একো মানুহ চোৱা নাই।